আজি আমাৰ গহিবাৰী সমষ্টিত এটা ঘটনা হৈ যায়। আমাৰ দাৰকুচি প্ৰাইমাৰী ইউপিপিএলৰ কৰ্মকৰ্তাসকলে নিজৰ দলীয় কৰ্মীক খবৰ ল'বলৈ গৈছিল। তেনেতে তিনিপুখুৰীত বিপিএফৰ এছাম মদ্যপান লোকসকলে পুলিচৰ দৰে তেখেতসকলে গাড়ীত তালাচী চলাইছিল আৰু পইচা পাতি আছে নেকি বুলি সেই তালাচী চলাইছিলে। আৰু সেইটো সময়তে আমাৰ ইউপিপিএল দলৰ কৰ্মীয়ে মোক ফোন কৰিলে। তেতিয়া হয়তো 9টা বা 9:30 বাজিছিলে। তো সেই সময়ত মই এই জাগাত উপস্থিত হৈছিলোঁ। মই ভাবিছিলোঁ যে অলপ ভালকৈ বুজাই পৰাই তেখেতসকলক আনিব পাৰিম, কিন্তু তেখেতসকলে অধিক মদ্যপান কৰি বিভিন্ন গালি গালাজ দিছিলে যে এই ৰাতিত কিয় আহিব লাগে, কি কাম আছে, কি আছে। তো আমাৰ দলীয় কৰ্মীক আনাৰ কাৰণেতো আমি নিজে উপস্থিত হ'ব লাগিব, তাৰ বাবে মই গৈছিলোঁ। তেনেতে তেখেতসকলৰ এই আমাৰ জিলা বিপিএফৰ ব্লক বিপিএফৰ কৰ্মকৰ্তাসকলে সেই স্থানত উপস্থিত হৈছিল। লগত লাঠি আৰু এজন ব্যক্তিৰ হাতত পিষ্টল আছিলে। সেই পিষ্টল দেখুৱাই তেখেতসকলে আমাক ভাবুকি দিছিলে, মৃত্যুৰ ভাবুকি দিছে যে গুলিয়াই দিম, এনেকুৱা। তেতিয়া মই তেখেতসকলক বুজালোঁ যে এনেকুৱা ৰাজনীতি হ'ব নালাগে, যে আজিৰ তাৰিখত এনেকুৱা ৰাজনীতি যদি কৰা যায় তেতিয়াহ'লে বিভিন্ন দিশত সমাজৰ ৰাইজৰ এইবিলাক অসুবিধাৰ সন্মুখীন হয়। তাৰ বাবে মই তেখেতসকলক বুজাইছিলোঁ, কিন্তু তেখেতসকলে কোনো ধৰণৰ মোৰ বুজনিটো শুনা নাছিলে, অধিক মদ্যপান কৰিছিলে। তাৰপিছত যধে মধে মোৰ যিখন বাহন, এই বাহনখন তেখেতসকলে ভাঙি দিছিলে, বিভিন্ন ভাবুকি দিছে। তাৰপিছত গাড়ীৰ আগফালে যাই পেলাই তেখেতসকলে নিজৰ 500 টকীয়া কেইখনমান নোট লৈ পেলাই এনেকুৱা অপপ্ৰচাৰ চলাব বিচাৰিছিলে যে ইহঁতে ৰাইজৰ মাজত পইচা বিলাব আহিছে, ভোট কিনিব আহিছে। ঠিক তেনেকুৱাকৈ বিভিন্ন ধৰণৰ তেখেতসকলে কথা কৈছিল। মইতো ভাবোঁ তেখেতসকলে কি কৰিছে, কি কৰিব লৈছে, তেখেতসকলৰ বোধহয় কোনো ইয়াদে নাই বা জ্ঞানে নাই। যেনেকুৱাকৈ মদ্যপান কৰিছে, ঠিক তেনেকুৱাকৈ তেখেতসকলে ভাবুকি প্ৰদান কৰি এইবাৰ নিৰ্বাচনত জিকিব খুজি আছে। তো মই তেখেতসকলক ক'ব বিচাৰোঁ যে ঠিক তেনেকুৱাকৈ যাতে ৰাজনীতি চলিব নালাগে, কাৰণ আমি ইয়াতে খুব ধুনীয়াকৈ মিলা প্ৰীতিভাৱে শান্তিপ্ৰিয়ভাৱে আগন্তুক যি নিৰ্বাচন BTCৰ এই নিৰ্বাচনটো আমি সমাপ্ত কৰিব বিচাৰিছিলোঁ। কিন্তু এছাম ব্যক্তিসকলে চলে বলে তেখেতসকলে বল বুদ্ধি প্ৰয়োগ কৰি পেলাই ঠিক তেনেকুৱাকৈ বিভিন্ন দিশত আমাৰ এই গহিবাৰী সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াক হাৰাব খুজিছে। কিন্তু মই আজিৰ তাৰিখত কওঁ, যি ঘটনা ঘটাইছে হয়তো অহাকালি ৰাইজসকল চবেই একগোট হ'ব আৰু তেখেতসকলৰ যিটো পৰিকল্পনা, এই পৰিকল্পনাটো মানে বেলেগ দিশত গতি কৰিব। তো মই প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ, আজি মই তামোলপুৰ থানাত এজাহাৰ দিবলৈ আহিছোঁ যে পুলিচ প্ৰশাসনে যাতে অতি সোনকালে যিসকল ব্যক্তিৰ হাতত বন্দুক আছে আৰু লাঠি প্ৰয়োগ কৰি পেলাই আমাৰ বাহন ভাঙিলে বা মানুহক প্ৰহাৰ কৰিলে, সেইসকল ব্যক্তিক যাতে অতি সোনকালে কাৰ্যত কৰে। মই এজন ব্যক্তিৰ নামটো ক'ব বিচাৰিছোঁ, যোনে মোক বন্দুক দেখুৱাইছিলে আৰু আমাৰ বন্ধুবৰ্গক বন্দুক দেখুৱাইছিলে যে গুলিয়াম বুলি কৈ। সেই ব্যক্তিজন হৈছে যে আমাৰ ভোগমাৰী অঞ্চলৰ দীপক বড়ো। তেখেত প্ৰাক্তন VCDCৰ চেয়াৰমেন আছিলে। তো মই প্ৰশাসনক অনুৰোধ কৰিব বিচাৰোঁ যে তেখেতক অতি সোনকালে যাতে কাৰ্যত কৰে, কাৰণ BTRত প্ৰমোদ বড়ো ডাঙৰীয়াই যি চৰকাৰ চলাইছিলে তাত অস্ত্ৰমুক্ত চৰকাৰ চলাইছিলে। শান্তিপ্ৰিয়ভাৱে আমি সকলোৱে বসবাস কৰি আছিলোঁ। ঠিক তেনেকুৱাকৈ আমি এইবাৰ নিৰ্বাচনতো ঠিক তেনেকুৱাকৈ শান্তিপ্ৰিয়ভাৱে যোৱাটো মই বিচাৰিছিলোঁ। কিন্তু এছাম ব্যক্তিসকলে ইয়াৰ বিৰোধী কাম কৰি আছে। তো হাগ্ৰামা
ডাঙৰীয়াক মই তীব্ৰ গৰিহণা দিছোঁ। ঠিক তেনেকুৱাকৈ যাতে বিটিআৰত অশান্তিময় যাতে নিৰ্বাচন প্ৰচাৰ নকৰে বা নিৰ্বাচনত তেখেতসকলে এই কুকাৰ্যবিলাক কাম নকৰে তাৰ বাবে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পৰা যাতে বিৰত থাকে। গতিকে সকলো ৰাইজকো মই জনাইছোঁ যে এনেকুৱা কুকাৰ্য কৰা যি ৰাজনীতি দল আছে আচলতে এই ৰাজনীতিত নাথাকি পেলাই ভাল সুদক্ষ নেতাবিলাকৰ লগত মানে ছাপোৰ্ট কৰি পেলাই যাতে নিৰ্বাচনত অৱতীৰ্ণ হয় বা নিৰ্বাচনটো খুব ধুনীয়াকৈ ভাল ধৰণে চলাই যায় তাত যাতে সকলোৱে